হেল্ল' ক্লাছ 9 মোৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 10 দ্বিঘাত সমীকৰণৰ চতুৰ্থ অধ্যায়, যিটো অধ্যায় বহুত ইম্পৰ্টেণ্ট। ইয়াৰ পৰা মানে কিছুমান অংক সেই বাৰে বাৰে আহে, তো সেইবোৰ আমি ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আমি এইখন ভিডিঅ'ত আলোচনা কৰিম। বহুত হেল্পফুল হ'ব। আৰু যদি তুমি মেট্ৰিক পৰীক্ষা দিবা এইবাৰ, তো তোমাৰ কাৰণে এইটো খুবেই ইম্পৰ্টেণ্ট, কাৰণ ইয়াৰ পৰা যিকেইটা কুৱেশ্যন মই কৈ যাম তাৰ বাহিৰত এটা কুৱেশ্যন নাহে। তো ব'লা আজিৰ ভিডিঅ'খন আমি আলোচনা কৰোঁ আৰু এটা কয় বুজি লওঁ কোনবোৰ কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট। তো ব'লা আৰম্ভ কৰোঁ। আমি অনুসৰণি 4.1 লৈ 4.1 পৰা 1 নম্বৰৰ কুৱেশ্যনৰ পৰা এটাও নাহে, কাৰণ এইটো কৈছে তোমাক দ্বিঘাত সমীকৰণ হয় নে নাই পৰীক্ষা কৰিব দিছে, তো এইটো নাহে। 2 নম্বৰৰ যিকেইটা কুৱেশ্যন দিছে, 2 নম্বৰৰ কেইটা কুৱেশ্যন দিছে, 4টা কুৱেশ্যন দিছে। 4টাৰ পৰা 2 নম্বৰটো বহুত ইম্পৰ্টেণ্ট। যদি আহে, যদি এক্সামিনাৰৰ ভাল লাগে, তেনেহ'লে এই অনুসৰণি 4.1 পৰা 2 নম্বৰ কুৱেশ্যন বা 3 নম্বৰ কুৱেশ্যন হিচাপে 2 নম্বৰটো দিব পাৰি। এইটো 3 আহিলে 2 মাৰ্ক বা 3 মাৰ্ক দিব, যে দুটা ক্ৰমিক যুগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 306। আমি সংখ্যা দুটা উলিয়াব লাগে, খুবেই ইম্পৰ্টেণ্ট। যদি আহে 4.1 পৰা এইটোৱে কুৱেশ্যন আহিব বাছ। এতিয়া আমি আহোঁ দ্বিঘাত সমীকৰণৰ যিবোৰ মূল ওলাব লাগে, সেইবোৰৰ পৰা কেনেধৰণৰ কুৱেশ্যন আহে। তো উদাহৰণ 5টো চাবা, সেইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, যে 3x² - 2√6x + 2 = 0 দ্বিঘাত সমীকৰণটোৰ মূল উলিওৱা। বহুত ইম্পৰ্টেণ্ট, যিটো তোমালোকে উৎপাদকৰ জৰিয়তে যেনেকুৱা ধৰণৰ তোমালোকে ওলাব লাগে, সেইটো তোমালোকে নিশ্চয় ইতিমধ্যে শিকিব পাৰিছে। এইটো ভিডিঅ'ত মই যিটো কেনেকৈ ওলায় সেইটো মই নিশিকাওঁ, এইটো জাষ্ট মই ইম্পৰ্টেণ্ট দি আছোঁ যে কোনবোৰ তোমাক চাব লাগে। এইটো আমাৰ হাফেলি আহি আছে, তো হাফেলিৰ কাৰণে ইম্পৰ্টেণ্ট, মেট্ৰিকৰ কাৰণে ইম্পৰ্টেণ্ট। আৰু এইবোৰ ইম্পৰ্টেণ্ট মই এনেই দিয়া নাই, এইবোৰ বহুত কুৱেশ্যনবিলাক মই চাইছোঁ। মোৰ প্ৰিভিয়াছ ইয়েৰৰ হাফেলি কুৱেশ্যন, তাৰপিছত টেষ্ট পেপাৰ, তাৰপিছত কুৱেশ্যন বেংক আৰু বহুত কিবা কিবি চাই কেনে মই কমন দি আছোঁ, মানে ইম্পৰ্টেণ্ট দি আছোঁ। আৰু সেইটো বহুত ইম্পৰ্টেণ্ট হ'ব, বহুত হেল্পফুল হ'ব, কাৰণ এটা ভিডিঅ' বনোৱাৰ আগতে মই 4-5 ঘণ্টামান সেইটো টপিকৰ ওপৰত মই আলোচনা কৰোঁ, মানে বিচাৰোঁ। সেইকাৰণে মই এনেই কোৱা নাই। আৰু যিটো অনুসৰণি 4.2 যাতে তোমালোকৰ কাৰণে বহুত হেল্পফুল হয়, কাৰণ তোমালোকে কম সময়ত যাতে বেছি নম্বৰ পাব পাৰা, সেইটোৱে মোৰ টাৰ্গেট, আৰু বহুত যাতে হেল্পফুল হয় ষ্টুডেণ্টৰ কাৰণে। তাৰপিছত আৰু আহা 4.2ৰ যিটো 1 নম্বৰ, এইটো হ'ল 1 নম্বৰৰ পৰা যে দ্বিঘাত সমীকৰণৰ মূল উলিওৱা, সেইটোৰ পৰা তোমালোকে আহিলে 3 নম্বৰটো বেছি আহে। 3 নম্বৰটো বহুত ইম্পৰ্টেণ্ট। আৰু 8 নম্বৰটো 3 নম্বৰ আৰু 8 নম্বৰ সেইটো চাবা, বহুত ইম্পৰ্টেণ্ট হয়, মানে সেইবোৰ বেছি আহে। বাকীবিলাকো তোমালোকে কেতিয়াবা এক্সামত চাব পাৰা, কিন্তু যিবিলাক বেছি আহে মই সেইবিলাকে কৈ আছোঁ। তাৰপিছত সেইবিলাকে হ'ল ইম্পৰ্টেণ্ট, কাৰণ বেছি আহে মানে কি এক্সামিনৰ ভাল লাগে, ইম্পৰ্টেণ্ট, সেইটো বাৰে বাৰে আহে। আৰু বৰ্ড কুৱেশ্যনৰ পৰা সেইটো হ'ল 4 নম্বৰটো, দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ সংখ্যা 365। এইটো বহুত ইম্পৰ্টেণ্ট, 365 এইটো বহুত ইম্পৰ্টেণ্ট। এইটো কুৱেশ্যন আহিলে এইটো কুৱেশ্যন আহে, বহুত বাৰ আহিছে, বহুত ইম্পৰ্টেণ্ট। ভালদৰে যিবিলাক মই ইম্পৰ্টেণ্ট কৈ আছোঁ, সেইবোৰ ভালদৰে তোমালোকে কি কৰিবা, প্ৰেক্টিছ কৰি থ'বা, শিকি থ'বা ভালদৰে, যাতে এক্সামত তোমালোকে কোনো কনফিউজ নোহোৱাকৈ যাতে আহিলে ডাইৰেক্ট কৰিব পাৰা। মানে সেইটো কি কৰিব লাগিব, প্ৰেক্টিছ কৰিব লাগিব। মই মুখস্থ কৰিব কোৱা নাই, মেথছ প্ৰেক্টিছ। মেথছত পাৰফেকশ্যন আনিবলৈ হ'লে তুমি প্ৰেক্টিছ কৰিব লাগিব, বহুত ইম্পৰ্টেণ্ট। তাৰপিছত আহা তোমাৰ এতিয়া হ'ল আমাৰ কি আহিব, এতিয়া আহিব আমাৰ মূল উলিওৱাৰ ভিতৰত যিটো ইকুৱেশ্যনটো আছে, যে 3x² - 5x + 2 = 0, এইটো তোমাক ডাইৰেক্ট ক'ব যে সমাধান কৰা বা মূল উলিওৱা, বাছ এনেকুৱা ধৰণৰ হ'ব। কিন্তু এইটো ইকুৱেশ্যন দি দিয়ে। এতিয়া আহোঁ আমি এটা ইকুৱেশ্যন হয়, যিটো হ'ল দ্বিঘাত সমীকৰণ। যদি কোনো এটা ইকুৱেশ্যন তোমাৰ দ্বিঘাত সমীকৰণ হয়, আৰু দ্বিঘাত সমীকৰণৰ মূল ওলোৱাৰ এটা ফৰ্মুলা হ'ল, সেইটো হ'ল -b + -√b² - 4ac/2a। এইটো তেতিয়াহে ব্যৱহাৰ কৰিব পাৰিবা যেতিয়া b² - 4ac মানে 0 বা 0তকৈ ডাঙৰ হ'ব। b² - 4ac মানে নেগেটিভত হ'ব নোৱাৰে,
কি হ'ব লাগিব বি স্কুৱেৰ মাইনাছ 4ac এইখিনিৰ ভেলু বি স্কুৱেৰ মাইনাছ 4ac ভেলুটো শূন্য হ'ব পাৰিব বা শূন্যতকৈ ডাঙৰ হ'ব পাৰিব তেতিয়াহে তুমি এইখন ইকুৱেশ্যন ব্যৱহাৰ কৰিব পাৰিবা সেইটো দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত যিটো দ্বিঘাত সমীকৰণত বি স্কুৱেৰ মাইনাছ 4ac ইকুৱেল টু 0 বা 0তকৈ ডাঙৰ তেতিয়াহে ব্যৱহাৰ কৰিব পাৰিবা এইটো মূল ওলোৱাৰ কাৰণে এইটো ফৰ্মুলা মূল ওলোৱাৰ কাৰণে ব্যৱহাৰ কৰা হয় তো সেইটো মই কৈছোঁ কেতিয়া ব্যৱহাৰ কৰিবা সেইটো ইম্পৰ্টেণ্ট যে দ্বিঘাত সমীকৰণ দেখিলে সেইটো ব্যৱহাৰ কৰিব নোৱাৰা তোমাক প্ৰথমে তোমাক কি কৰিব লাগিব বি স্কুৱেৰ মাইনাছ 4ac শূন্য বা শূন্যতকৈ ডাঙৰ হয় নে নাই সেইটো চেক কৰিব লাগিব তেতিয়া তুমি এইটো মূল ওলোৱাৰ কাৰণে এইটো ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰিবা আশা কৰোঁ বুজি পাইছা এইটো এটা অংক সেইটো আহে যে দুটা কৰ্মী অযুগ্ম জগতম অখণ্ড সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 290 বহুত ইম্পৰ্টেণ্ট এইটো আহে তাৰপিছত আহোঁ আমি অনুসৰণি 4.3 লৈ 4.3 যিটো এটা কৈছে যে বৰ্গ সম্পূৰণ পদ্ধতিত দ্বিঘাত সমীকৰণৰ মূল উলিওৱা তোমাক এক্সামত যদি বৰ্গ সম্পূৰণ কয় তেতিয়াহে ডাইৰেক্ট সেইটো বৰ্গ সম্পূৰণ পদ্ধতি তুমি কৰিবা বৰ্গ সম্পূৰণ পদ্ধতি আমি কেনেকুৱা ধৰণে শিকিব লাগে যে a প্লাছ বি হোল স্কোৱাৰ বা a মাইনাছ বি হোল স্কোৱাৰ ফৰ্মুলা মানে বনোৱাব লাগে যাতে এইবোৰ ইকুৱেশ্যনৰ পৰা যাতে এক্স স্কোৱাৰ মাইনাছ 2ab প্লাছ বি স্কোৱাৰ বা এক্স স্কোৱাৰ প্লাছ 2ab প্লাছ বি স্কোৱাৰ এনেকুৱা ধৰণৰ ফৰ্মেট বনাব লাগে তেতিয়া তুমি লিখিব পাৰা a প্লাছ বি হোল স্কোৱাৰ বা a মাইনাছ বি হোল স্কোৱাৰ সেনেকুৱা ধৰণে যে বৰ্গ সম্পূৰণ পদ্ধতিত কৰে সেইটো যদি এক্সামত তোমাক ডাইৰেক্ট যদি কয় যে বৰ্গ সম্পূৰণ তেনেহ'লে বৰ্গ সম্পূৰণ কৰিবা আৰু যদি এইবোৰ ইকুৱেশ্যন দি তোমাক কয় যে সদীৰ্ঘ সমীকৰণবোৰৰ মূল উলিওৱা তুমি বৰ্গ সম্পূৰণ পদ্ধতিত নকৰিলেও হ'ব তুমি বেলেগ পদ্ধতিটো কৰিব পাৰা কিন্তু তোমাৰ এক কুৱেশ্যনটো চাব লাগিব তেতিয়াহে তুমি কৰিবা তো 3 নম্বৰটো বহুত ইম্পৰ্টেণ্ট সেইটো হ'ল যে 4x স্কুৱাৰ প্লাছ 4√3x প্লাছ 3 = 0 বৰ্গ সম্পূৰণ পদ্ধতিত মই এটা কুৱেশ্যনে চাইছোঁ যিটো ইকুৱেশ্যনটো বাৰে বাৰে আহে তো তোমালোকে আৰু দুই এটা শিকি থবা কিন্তু 3 নম্বৰটো বহুত ভালকৈ শিকিবা বহুত ইম্পৰ্টেণ্ট তাৰপিছত তলৰ সমীকৰণবোৰ মূল উলিওৱা এইটোৰ পৰা 3 নম্বৰটো আৰু 4 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট 3 নম্বৰ আহিব যে ডাইৰেক্ট ক'ব যে সমীকৰণবোৰ মূল উলিওৱা বাস 3 নম্বৰটো 2/3 x স্কয়ার minus 1/3 x minus 1 equal to 0 আৰু 4 নম্বৰটো হ'ল 2x স্কয়ার plus 1/2 equal to 2x যদি এইকেইটা দুইটাৰ বহুত ইম্পৰ্টেণ্ট যদি ভাল লাগে তো ভিডিঅ'টো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু ত্ৰিকোণমিতি যিটো ইম্পৰ্টেণ্ট খুবেই গুৰুত্বপূৰ্ণ এটা ভিডিঅ' মই বনাই দিছোঁ এইটো চেনেলত পাবা তো তোমালোকে এইটো ডেফিনেটলি লিখিবা বহুত হেল্পফুল হ'ব ত্ৰিকোণমিতিৰ ভিডিঅ' ইম্পৰ্টেণ্ট মই ভিডিঅ' বনাইছোঁ স্থানাংক জ্যামিতি আৰু ত্ৰিভুজৰ পৰা বহুত ইম্পৰ্টেণ্ট এইটো বহুত ইম্পৰ্টেণ্ট আৰু বহুত মানুহে মোক কমেণ্ট কৰি জনাইছে বহুত হেল্প হৈছে তো আশা কৰোঁ তোমালোকে যিবোৰ চোৱা নাই তো চাই ল'বা আৰু ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিবা প্লিজ এতিয়া আমি আগুৱাই যাওঁ আৰু এই 7 নম্বৰটো দুটা বৰ্গৰ সংখ্যাৰ পাৰ্থক্য 180 সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ বৰ্গৰ সংখ্যাটোৰ 8 গুণ আৰু সংখ্যা দুটা উলিওৱা বহুত ইম্পৰ্টেণ্ট তাৰপিছত 11 নম্বৰটো এইটো যে বহুত ইম্পৰ্টেণ্ট কিমান বাৰ আহিছে 4 মাৰ্কৰ দুটা বৰ্গৰ কালিৰ যোগফল 468 বৰ্গ মিটাৰ সিহঁতৰ পৰিসীমাৰ পাৰ্থক্য 224 মিটাৰ বৰ্গৰ দুটাৰ বাহুৰ পৰিমাণ উলিওৱা বহুত ইম্পৰ্টেণ্ট ভালদৰে শিকিবা এই আগত যে মই ক'লোঁ যে বি স্কুৱেৰ মাইনাছ 4ac যদি শূন্যতকৈ ডাঙৰ হয় তেন্তে তেওঁলোকৰ কি বাস্তৱ মূল আছে সেই দ্বিঘাত সমীকৰণটোৰ মূল দুটা বাস্তৱ আৰু যদি ইকুৱেল টু 0 হয় তেনেহ'লে সেইটোৰ সমান মূল হ'ব মানে এটাই এক্সৰ মান এটা ওলাব তুমি সেইটোৱে তোমাক দুবাৰ লিখিব লাগিব কাৰণ দ্বিঘাত সমীকৰণটো দুটা মূল থাকে তোমাক এনচাৰত ওলাব এটাই কিন্তু সেইটোৱে তোমাক ডাবল লিখিব লাগিব যে দ্বিঘাত মূল দুটা হয় সেইটো এক্সৰ মান যিটো এটা ওলাব সেইটো তোমাক দুবাৰ লিখিব লাগিব বাছ আৰু যদি কোনো বি স্কুৱেৰ মাইনাছ 4ac মানে শূন্যতকৈ কম মানে কি নেগেটিভত তো নেগেটিভত যদি ওলাই সেইটো কোনো বাস্তৱ মূল নাই বহুত ইম্পৰ্টেণ্ট এম চি কিউৰ কাৰণে বহুত ইম্পৰ্টেণ্ট এনেকুৱা এইবোৰৰ ওপৰতে বেছ কৰি তোমাৰ এম চি কিউ বনায় তাৰপিছত লাষ্ট যিটো হ'ল 4.4ৰ যিটো ইম্পৰ্টেণ্ট সেইটো হ'ল 1 নম্বৰৰ পৰা তোমালোকৰ কুৱেশ্যন আহে 2 নম্বৰটো আৰু 5 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট 1 নম্বৰৰ পৰা 1 নম্বৰ অনলি 4.4ৰ পৰা 1 নম্বৰৰ পৰা 2 নম্বৰ আৰু 5 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট এইটো তোমালোকে মানে যদি বাস্তৱ মূল থাকে ওলাই তোমালোকে পৰীক্ষা এক্সামত ডাইৰেক্ট ক'ব যে দ্বিঘাত সমীকৰণৰ মূল উলিওৱা আৰু 2 নম্বৰৰ পৰা কে এৰ মান ওলাব কৈছে এইটো এটা ইম্পৰ্টেণ্ট সেইটো হ'ল 1 নম্বৰটো 2x স্কোৱাৰ প্লাছ kx প্লাছ 3 = 0 বাছ
আৰু ইয়াৰ পৰা ব্ৰড কুৱেশ্যন নাই তো এইখিনি আছিল ইম্পৰ্টেণ্ট দ্বিঘাত সমীকৰণৰ বহুত ইম্পৰ্টেণ্ট মূৰত ভালদৰে মই কৈ দিছোঁ আৰু এইটো মই ভালদৰে পৰ্যবেক্ষণ কৰি বহুতে টেষ্ট পেপাৰ মানে ৰিচাৰ্চ কৰি কেনে মই ওলাইছোঁ যে এইখানৰ পৰা এনেকুৱা ধৰণৰ কুৱেশ্যন ইম্পৰ্টেণ্ট তো সেইবিলাকে এক্সামত আহে তোমালোকৰ বিশ্বাস নহ'লে তোমালোকে চাব পাৰা আৰু এক্সাম হাফেল এক্সাম দিছা এইবোৰৰ ভিতৰৰ পৰাই কুৱেশ্যন আহিব 100% চিয়'ৰ তো আজিৰ কাৰণে এইখনেই লগ পাম অন্য এটা ভিডিঅ'ত আৰু ইয়াৰ পিছত কোনটো টপিকৰ ওপৰত ভিডিঅ' বনাম সেইটো তোমালোকে কমেণ্টত জনাই দিবা আৰু আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা লগ পাম অন্য এটা ভিডিঅ'ত টাটা আজিৰ কাৰণে এইখিনি বাই